Hey, what's up guys? কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ খাতি ভাল। বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ। সো আজি বহুত দিনৰ মূৰত আহিলোঁ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত। সো আজিৰ এই ভিডিঅ'টোৰ টপিকটো হৈছে মেড ইন ইণ্ডিয়া ভাৰ্চেছ মেক ইন ইণ্ডিয়া। সো কি হয় মেক ইন ইণ্ডিয়া আৰু কি হয় মেড ইন ইণ্ডিয়া, দুইটাৰ মাজত ডিফাৰেঞ্চ কি, পাৰ্থক্য কি, তাক লৈ আজি আপোনালোকৰ মাজত আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। তো নমস্কাৰ বন্ধুসকল, মোৰ নাম হৈছে জাহিৰ আহমেদ। আছামিজ পাঠশালা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আলোচনা কৰোঁ মেক ইন ইণ্ডিয়া। মেক ইন ইণ্ডিয়া কি হয়? মেক ইন ইণ্ডিয়া আণ্ডাৰত যিবিলাক বস্তু থাকে সকলোবিলাক বস্তুৰ মেনুফেকচাৰিং হয় ফৰেইন কাণ্ট্ৰিত আৰু এছেম্বলিং হয় ইণ্ডিয়াত। তাৰমানে মই এটা এক্সাম্পল দিছোঁ, এটা মোবাইল ধৰি লওক ৰেডমি মোবাইলটো আমি সকলোৱে গম পাওঁ যে এইটো এটা চাইনিজ কোম্পানী হয়। কিন্তু এতিয়া যদি আমি এটা ৰেডমি মোবাইল যদি আমি কিনো তেতিয়াহ'লে তাৰ কভাৰত লিখা থাকে যে মেক ইন ইণ্ডিয়া। তাৰ মানে কি? তাৰ মানে আমি গম পাব লাগিব যে মোবাইলটোৰ যিবিলাক পাৰ্টছ আছে, ধৰি লওক তাৰ মাদাৰবোৰ্ড আছে বা যিবিলাক পাৰ্টছ আছে, এই সকলোবিলাক বস্তু মেনুফেকচাৰিং হৈছে চাইনাত, আৰু ইণ্ডিয়াত জাষ্ট খালি মোবাইলটো এছেম্বলিং কৰিছে, জাষ্ট ফিটিং কৰিছে, কেচিঙত ভৰাই তাক জাষ্ট ফিটিং কৰা হৈছে, আৰু এই হোল প্ৰচেছটোক কোৱা হয় মেক ইন ইণ্ডিয়া। তাৰ মানে মেক ইন ইণ্ডিয়াৰ আণ্ডাৰত যিবিলাক বস্তু থাকে সেই সকলোবিলাক বস্তুৰ মেনুফেকচাৰিং হয় ফৰেইন কাণ্ট্ৰিত আৰু এছেম্বলিং হয় ইণ্ডিয়াত, আৰু এই হোল প্ৰচেছটোক কোৱা হয় মেক ইন ইণ্ডিয়া। এতিয়া আহোঁ আমি মেড ইন ইণ্ডিয়া। মেড ইন ইণ্ডিয়া কি হয়? মেড ইন ইণ্ডিয়া হৈছে মেক ইন ইণ্ডিয়াৰ সম্পূৰ্ণ ওলোটা। তাৰ মানে মেড ইন ইণ্ডিয়াৰ আণ্ডাৰত যিখিনি প্ৰডাক্ট থাকে সকলোবিলাক প্ৰডাক্টৰে মেনুফেকচাৰিং ইণ্ডিয়াতে হয়। যেনেকৈ এক্সাম্পল হিচাপে ৰিলায়েন্স জিঅ', আমুল, টাটা, এইবিলাকৰ যিবিলাক প্ৰডাক্ট থাকে সেই সকলোবিলাক প্ৰডাক্টেই মেনুফেকচাৰিং ইণ্ডিয়াত হয়, আৰু সেইবাবে এইবোৰ বস্তু কোৱা হয় মেড ইন ইণ্ডিয়া। আৰু মেড ইন ইণ্ডিয়া আণ্ডাৰত যিবিলাক প্ৰডাক্ট থাকে আৰু ইয়াৰ পৰা যিখিনি প্ৰফিট হয়, ইয়াৰ 100% প্ৰফিট ইণ্ডিয়াতে থাকে। আৰু মেক ইন ইণ্ডিয়া আণ্ডাৰত যিখিনি প্ৰফিট হয় তাৰ 1% যায় ফৰেইন কাণ্ট্ৰিত আৰু 1% থাকে ইণ্ডিয়াত। চ' এইটোৱে হৈছে মেড ইন ইণ্ডিয়া আৰু মেক ইন ইণ্ডিয়াৰ মাজৰ ডিফাৰেঞ্চ। চ' বন্ধুসকল, আপোনালোকে ইণ্ডিয়াখন কি হোৱাটো বিচাৰে? মেড ইন ইণ্ডিয়া হোৱাটো বিচাৰে নে মেক ইন ইণ্ডিয়া হোৱাটো বিচাৰে? কমেণ্টত নিশ্চয় কমেণ্ট কৰিব। চ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। চ' লগ পাম এনেকুৱা এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ মই বিদায় লৈছোঁ। জয় হিন্দ, জয় অসম।